2023 জানুৱাৰীত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল অসমলৈ। আম আদমি পাৰ্টিৰ ভয়ত কঁপিছে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা? অৰবিন্দ কেজৰিৱালৰ ভয়ত অসমত আৰম্ভ হৈছে নেকি শিক্ষাৰ ৰাজনীতি? নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এছামিজ পইণ্ট শিলচৰ। মই দীপাংকৰ দাস। দিল্লী পাঞ্জাবৰ পিছতে আম আদমি পাৰ্টিৰ লক্ষ্য হৈ পৰিছে গুজৰাট দখল। তাৰ লগে লগে পৰিকল্পিতভাৱে অন্য ৰাজ্যতো পোখা মেলাত আগবাঢ়িছে সম্পূৰ্ণ বৈজ্ঞানিক পৰীক্ষা নিৰীক্ষাৰ মাজেৰে গঠন হোৱা আম আদমি পাৰ্টিৰ দল। অসমতো পোখা মেলাৰ পিছত বিজেপি আৰু অন্য দলসমূহলৈ আতংকৰ সৃষ্টি কৰিছে আম আদমি পাৰ্টিয়ে। আপ অসমৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে এতিয়ালৈ প্ৰায় অসমৰ 10 লাখ লোকে যোগদান কৰিছে আম আদমি পাৰ্টিত। ক্ষীপ্ৰ গতিত মনে মনে আগবঢ়া দলটোৱে এতিয়ালৈ প্ৰায় অসমৰ 200টা ব্লকত দলৰ কমিটি গঠন কৰা বুলি জানিব দিয়ে। জিলা মহকুমাসমূহত সমিতি গঠন কৰাৰ উপৰিও অহা 3 মাহত প্ৰতিটো বুথত কমিটি গঠন কৰাৰ পৰিকল্পনা হাতত লৈছে বুলিও জনায় আপ অসমে। আম আদমি পাৰ্টিৰ এই উত্থানৰ কথা সাধাৰণ নাগৰিকে ধৰিব পৰা নাই যদিও সুচতুৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে জানিব পাৰিছে। সেয়েহে কোনোকালে অসমৰ শিক্ষাৰ উন্নয়নৰ কথা নোকোৱা অসমৰ মুখ্যমন্ত্ৰীয়ে অসমত উন্নত বিদ্যালয় নিৰ্মাণ কৰিম বুলি ক'বলৈ বাধ্য হৈছে বুলি ফেচবুকত উল্লেখ কৰে জ্যেষ্ঠ সাংবাদিক পংকজ দুৱাৰাই। আপ অসমৰ জ্যেষ্ঠ নেতা ৰাজেশ শৰ্মা আৰু ডক্টৰ ভৱেন চৌধুৰীয়ে আমাৰ সাংবাদিকক জনোৱা অনুসৰি অহা 3 মাহৰ ভিতৰত প্ৰতিটো বুথত গঠন হ'ব বুথ কমিটি। বুথ কমিটিৰ সদস্যই ওচৰৰ প্ৰতিটো পৰিয়ালত গৈ অৰ্থনৈতিক স্থিতি, শিক্ষিতৰ হাৰ আদি বিতং তথ্য সংগ্ৰহ কৰি এক ডাটাবেছ প্ৰস্তুত কৰিব। এই ডাটাবেছতে স্পষ্ট হৈ পৰিব ৰাজ্যৰ বিষয়বস্তু আৰু তাৰ পিছত দলটোৱে অসমৰ বাবে কৰ্ম আঁচনি প্ৰস্তুত কৰি 2023 নৱেম্বৰত অনুষ্ঠিত হ'ব লগা পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰণনীতি প্ৰস্তুত কৰিব। ডক্টৰ ভৱেন চৌধুৰী আৰু ৰাজেশ শৰ্মাই জনোৱা অনুসৰি দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল সংগঠনৰ ভেটি কৰিবলৈ অসমলৈ নিজে আহিবৰ বাবে ইচ্ছা কৰি আছে। গতিকে গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ পিছত ফেব্ৰুৱাৰী-মাৰ্চ মাহত অসমলৈ অৰবিন্দ কেজৰিৱাল আহি গুৱাহাটী আৰু ডিব্ৰুগড়ত 2খনকৈ জনসভা আয়োজন কৰাৰ চিন্তা কৰিছে আপ অসমে। এই 2খন জনসভাৰ পিছতে তেজপুৰ, যোৰহাট, শিলচৰত জনসভা হ'ব বুলি কয় দুয়োজন জ্যেষ্ঠ নেতাই। আম আদমি পাৰ্টিৰ তৃণমূল পৰ্যায়ত কমিটি গঠন হোৱাৰ পিছত যে এক প্ৰকাৰ বিজেপিয়ে কিছু হতাশত ভুগিছে সেয়া নিশ্চিত। যদিহে এতিয়ালৈ আপোনালোকে আপোনাৰ আপোন চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষৰ ঘণ্টি বাটনটো দবাই দিব সকলোবোৰ ভিডিঅ' সকলো আপডেট সকলোতকৈ আগতে আপুনি পাবলৈ। ধন্যবাদ।